Hey guys, welcome back to my YouTube channel. আৰু আজি মই মানে আনবক্সিং এটা কৰিম বুলি ভাবিছো। নগাঁৱৰ দাদা এজনৰ পৰা বাহি এটা অৰ্ডাৰ দিছিলো, জিবেছৰ বাহি। তো ফাইনালি আজি আহি গৈছে, পোষ্টেলে দি আহিছে। তো আনবক্সিং কৰিম, আপোনালোকৰ আগত একদম ৰিভিউ দিম। তো আপোনাক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পেকেটিং চাওক না, কেনেকুৱা লেভেলৰ পেকেটিং কৰিছে, মানে যাতে বাহিটোৰ ভিতৰত একোৱে নহয়, এটা ক্ষতিয়ে নহওক সেই ভাবি ইমান ধুনীয়াকৈ পেকেটিং কৰিছে। বাকী খুলি আছোঁ ৰ'ব একদম, বা কেনেকুৱা লেভেলৰ মানে পেকেটিং খোলাই যোৱা নাই। তো চাই থাক, আৰু ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ, মানে কি ক'ম আৰু কেনেকুৱা লেভেলৰ পেকেটিং কৰিছে, মানে খোলোতে মোৰ বহুত টাইম গুচি গৈছিলে। চ' অলপ স্পীড পাব দিয়ক, একো নাই। তো এতিয়া বাহিটো আনবক্সিং কৰিম, মানে এই বাহিটোৰ ভিতৰত আকৌ নিউজ পেপাৰ ইয়াতে মেৰিয়াই দিয়া আছে। তো ফাইনেলি বাহিটো ওলাই গ'ল। কোৱালিটি কিন্তু একদম ক'ব লাগিব, কোৱালিটি একদম ইমান ধুনীয়া কোৱালিটি, মানে বেম্বু একদম ষ্ট্ৰেইট ফ্ৰুট হয় একদম, আৰু জিবেছৰ হয় ন, ইমান ধুনীয়া একদম। তো ৰিভিউ একদম ফুল ৰিভিউ পাব। তো চাওক এতিয়া ৰিভিউটো দি আছোঁ। তো বাৰু এইটো আনবক্সিং কৰিলোঁ, একদম ধুনীয়া কোৱালিটিৰ বাহি চাব পাৰে, একদম বেম্বু একদম কিমান ধুনীয়াকৈ মানে বনাইছে। তো এতিয়া টেষ্ট কৰিম এইটো। মানে মই বাহিটো বজাব নাজানো, শিকি আছোঁ, চ' অলপ বেয়া হ'ব পাৰে। প্ৰথমতে চাৰি কামাটো চাম। মানে কি হৈছে গম পাইছে না গাইছ, মানে প্ৰথম কথা হ'ল মই ভালকৈ বজাবতো জনা হোৱা নাই। চ' বাহিটোৰ বদনামহে কৰা হ'ব, চ' ইমান বজাই নাথাকোঁ আৰু। বাকী কি ইমান ধুনীয়া কোৱালিটিৰ বেম্বু, মানে আপোনালোকৰ যদি কিনিব ইচ্ছা আছে, আপোনালোকৰ ফোন নম্বৰ ইয়াত স্ক্ৰীণত আহি আছে, আপোনালোকে অৰ্ডাৰ দিব পাৰে, দাদাক কণ্টেক্ট কৰি, বা ইয়াতে চাব পাৰে। ৰ'ব দেখাই দিছোঁ, ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, কিন্তু ইয়াতে ক্লিয়াৰ কৈ অহা নাই। চ' কথা নাই, মই একদম স্ক্ৰীণত দি দিছোঁ, তাৰ পৰা যোগাযোগ কৰি আপোনালোকে আনিব পাৰে। একদম ধুনীয়া কোৱালিটিৰ বেম্বু, একদম বিৰাট ভাল লাগিছিল। তো এইটোৱে আছিল আজি ভিডিঅ', বিশেষ নাই একো। তো বাই বাই, লগ পাম আকৌ।